নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা মিনি ব্লগলৈ। এয়া আমি তিনিটা মিলি যাবলৈ ওলাইছোঁ বিয়া খাবলৈ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া আমি বিয়া যাবলৈ ওলাইছোঁ। মই ফুকন দা, কি খবৰ? ভালে। এয়া ৰাস্তাত ফটো মাৰি মাৰি গৈছে। ফটো নাই, ৰিলছ বনাইছে। অঁ, ইনষ্টাগ্ৰাম মই ইনষ্টাগ্ৰামেই খোলা নাই। যি ৰিলছ বনাই মানে পগলা হৈ থাকে। ময়ো গৈ আছোঁ। হয় নি বাৰু? সেয়া তোমাৰ মায়ে ঠগিলে তোমালোকক। আল্টাফ এই আমাৰ পৰীক্ষা চৰীক্ষা দি আজৰি হ'লা, এতিয়া ময়ো যাওঁ ফুৰিব। ৰাস্তাটো গোটেইটো গুচি আহিলে আমি চব মিলাই আহিছে। এয়া ডিছ দিলে ভাত দিবকে ৰখি আছোঁ, দিয়েহিয়ে নাই। মাছ নাখায় আজি ডাইৰেক্ট লাইভত কম এইবাৰ আহি গৈছিল নহয়। অঁ, ই মাছ নাখায়, ই খাব খামেই আৰু এই মাছটো নাখাইছে মই আৰু একদম লাহে লাহে খাবি। মই একদম লাহে লাহে খাওঁ, হয়তো উঠি গ'লে মই নোৱাৰিম। কেনেকুৱা খানাটো? মজা আছে, খালি ভাতটো কম দিলে মোক। প্ৰথম কথাতে বেয়া আহিছে। কমপ্লেইন। এয়া দুবাৰ ভাত খায়ো আকৌ আমাৰ লগত খাবলৈ বহি আছে, দিছে নাই লাষ্ট লেগিয়াটো। এয়া ভাত খাই উঠি আমাৰ পৱনৰ ফটো ছেশ্যন চলি আছে। কেমেৰা দেখি ৰ'বই নাই, একদম ফটো ভাবি আছে খাই আমি গুচি আহিলোঁ। খালি আমাৰ এটা পাৰ্টনাৰ নাই, সি গৈছে হাৰি আলি। তো বাবাই, আজি ভিডিঅ'টো ইমান আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ, হয় নাই বাৰু? আকৌ এবাৰ খাবলৈ ক'ব আপোনালোকে ভিডিঅ'বোৰ কেনেকুৱা পাইছে। আমাৰ চেনেলৰ নামটো বদলাম বুলি ভাবিছোঁ মানে, কিন্তু এতিয়ালৈকে মানে আমি ডিচাইড কৰা নাই কোনটো আমি ৰাখিম কোনটো নেৰাখিম। গতিকে আপোনালোকে চাই যাওক। পাছফালে মানুহ আহিছে, বেয়া দিয়ক।